ইমান দিন আহিলোঁ এইডোখৰ জেগালৈ, কিন্তু আজিলৈকে মই গমেই নাপালোঁ এইখন যে বুঢ়ীদিহিং হয় বুলি। আজিহে গম পাইছোঁ, তাকো ভাইটিহঁতে কোৱাৰ কাৰণে, নহ'লে চাগে গমেই নাপালোঁ হয়। দুদিনমানৰ পৰা ইয়ালৈ আহিম বুলি ভাবি আছিলোঁ, কিন্তু অহা নহ'ল। সেইকাৰণে ভাবিলোঁ আজি যাওঁ বুলি, সময়ো পালোঁ। এইফালে চাওক বান্দৰ ক'ত আছে? এইটো এইফালে চাওক এগাল মহ আছে। আৰু মহৰ গাখীৰ খালে মানে জানেই আৰু ভীমৰ সমান বল হয়। বেছি ওচৰলৈ যাবলৈ চেষ্টা নকৰোঁ, মহৰ কথা মানে ইমান মই গম নাপাওঁ দেই। খেতিও আহিব পাৰে ন। সঁচাকৈ বুঢ়ীদিহিংখন ইমানেই ধুনীয়া হয়, যাম এদিন দেই। এইটো চাইড মই আজিলৈকে যোৱা নাই, মানে নাৱত যাম, নাও চলাই আহিছোঁ আপোনাৰ ওচৰত। মাহ পিছল আছে দেই। এইখন চাওক বুঢ়ীদিহিংখন, পানী অকণ চুই চাওঁ দেই।